গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়াতো জানে বনভোজৰ ছিজন চলি আছে তো আজি আমি বনভোজ যাবলৈ গৈ আছোঁ মানে আমি অফিচ ষ্টাফখিনি আৰু তো এয়া আমি গৈ আছোঁ ৰাইজ পুৰা ফূৰ্তিত আছে জয়ন্ত বন্ধু বাইদেউ এয়া ৰাইজ পুৰা ফূৰ্তিত আছে একদম বেকলৈকে এয়া তো এনেকৈ আহি পাইছোঁ এতিয়া গৌৰীপুৰ একচুৱেলি গৌৰীপুৰত আমাৰ প্লাণ্ট আছে তো প্লাণ্টৰ পৰা কিবা অলপ বস্তু লৈ যাওঁ দৈ চৈ পনীৰ এনেকৈ লৈ যাওঁ যিহেতু নিজৰে দেৰি মানে বস্তুবিলাক আছেই গতিকে আৰু এক্সট্ৰাকৈ কিয়নো কিনো তো এইটোৱে আমাৰ প্লাণ্ট ৰাইনো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এই তাতে আছে আমাৰ গোটেই প্লাণ্ট এইবিলাক দেখিছে যে এইবিলাক চব গাখীৰৰ টেংকি তো ইয়াতে আমি ৰখিছোঁ ইয়াতে আমি বস্তুবিলাক লৈ লওঁ দৈ পনীৰ এইবিলাক লৈ পেলাই তাৰপিছত গৈ আছোঁ ফুল অন মস্তি হ'ব আজি ফুল অন মস্তি তো বলক চবে একেলগে ফাইনেলি আহি পাই গ'লোঁ বগামাটি তো এটা এৰিয়া পাইছোঁ এইটো এৰিয়া পাইছোঁ আমি তো এতিয়া গাড়ী জাষ্ট ৰখাইছোঁ মিউজিক চিষ্টেম নামাই আছোঁ এতিয়া গান চান শুনিম ফূৰ্তি কৰিম পূৰা আৰু এয়া আমাৰ দত্ত ছাৰ কিবা এটা কওক তো এয়া আৰু পূৰা খৰি চৰি ৰেডি এয়া আমাৰ এওঁলোক দুজন কাৰিকৰ তো দাদাহঁতে বনাব আৰু পূৰা বাল্টিং চাল্টিং ৰেডি এভৰিথিং ৰেডি তো অকণমান জাষ্ট আমাৰ দেৰি হ'ল তো সেইটো কাৰণে মানে প্লেচটো অলপ পানীৰ পৰা অলপ ইফালে আহিব লগা হ'ল বাকী ৰাইজটো আমাৰ গুচিয়ে গ'ল কিন্তু মেনেজমেণ্ট সদায় থাকিয়ে যায় সেইটো আপোনালোকেও জানে মেনেজমেণ্টবিলাক সদায় থাকি যায় তো এতিয়া ৰেডি হৈ আছোঁ আৰু আমাৰ মানে দত্ত ছাৰ এনেকুৱা এজন মানুহ যোনে মানে এনি টাইম অকল মেনেজমেণ্ট খানা কি হ'ব খানা কি নহ'ব তেনেকুৱা মানে তো এনেকুৱা এজন মানুহ যদি লগত থাকে তেন্তেতো টেনশ্যনেই নাই খানা বাৰু বনি যাব আমি থাকোঁ বা নাথাকোঁ তো দত্ত ছাৰ মেনেজমেণ্টত আছে তো দত্ত ছাৰে চাই আছে খানা কি বনিব কি নবনিব চব দত্ত ছাৰে চাই থাকিব আৰু এতিয়া আমি অলপ পিছত ফূৰ্তি কৰিব যাম সেইফালে বাকী ৰাইজটো গুচিয়ে গ'ল বাৰু আমাক এৰি থৈ কিন্তু আমি ট্ৰাই কৰিম আৰু ইয়াত থাকিবৰ কাৰণে অ'কে তো এতিয়া লৰাই আছোঁ তো চাওঁ কি টেষ্ট হয় নাজানো আৰু এতিয়া চিকেন বনাই আছোঁ এইফালে দালি হৈ আছে দত্ত ছাৰক এবাৰ দেখাই দিয়া এয়া দত্ত ছাৰে দালি বনাই আছে তাৰপিছত আমাৰ ৰেডি হ'ব খাচী এফালে এবাৰ দেখাই দিয়া আলু চালু কি ৰেডি হৈ আছে আমাৰ দেখুৱা এফালে দৰ্শক মণ্ডলী আৰু এতিয়া অলপ বনাই কৰি পেলাই আজৰি হৈ পেলাই আহি আছোঁ বোলো অকণমান নদীৰ ওচৰত ফূৰ্তি কৰি আহোঁ আমি গোটেইকেইটা এয়া দীপেন্দা আছে দীপেন্দা মই আৰু আমাৰ গোটেইখিনি মানুহ এনেকৈ ওলাই গৈ আছোঁ খানা বাৰু অলৰেডি হৈ গৈছে মানে প্ৰায়ে হৈ গৈছে গোটেইখিনি হোৱা নাই মই চিকেনটো বনালোঁ আৰু খাচীটো তেওঁলোকে বনাব বুলি কৈছে কাৰণ চিকেনটো মানে অলপ ড্ৰাই ফ্ৰাই কৰি পেলাই বনাইছোঁ আৰু খাচীটো তেওঁলোকে বনাই আছে তো এতিয়া গৈ আছোঁ অলপ ফূৰ্তি ফাৰ্তা কৰোঁ বিৰাট বেছি ভাল লাগিব তো এয়া চাওক ভিৰটো চাওক এবাৰ বাইদেউসকল ক'ৰ পৰা আহিছে হা গুৱাহাটী ক'ৰ পৰা আহিছে বেলতলা বা খানা গৰম হয়নে খানা গৰম আজি কি বনাইছে আপোনালোকে এয়া আপোনালোকে দেখিবলৈ পাইছে আজি বাইদেউসকল গোটেই আমাৰ মাইকী মানুহ এজনো মতা মানুহ দেখা নাই কিহৰ কাৰণে ৰান্ধনী দুজনহে অকল বাকী অ'কে মানে বাইদেউ আপোনালোক কিবা গোটৰ পৰা আহিছে নেকি নাৰী শক্তি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ তো বাইদেউসকল এনেকৈ আহিছে বিৰাট ভাল লাগিছে বাইদেউসকলক লগ পাই তেওঁলোকক খানা বনাইছে কি বাইদেউ আইটেম কি মাংস আছে কি মাংস ছাগলী বাহ বঢ়িয়া তাৰপিছত অ'কে আৰু মাহৰ দালি অকণ খুৱাবনে মোৰ বিৰাট বেছি ফেভৰেট মোৰ গাঁৱৰ ল'ৰাই মই একচুৱেলি নগাঁৱৰ ল'ৰা মাটি দালিকণ বুলি ক'লে পাগল তাতে ঔটেঙা অকণ যদি দি দিয়ে ই বা খাব আৰু কচু তেন্তেতো আৰু সোৱাদ হয় বিৰাট বেছি ভাল লাগিছে এয়া বাইদেউহঁতে এয়া মটৰ চটৰ ৰেডি কৰিছে এয়া পনীৰ অ'কে সেইকাৰণে বাইদেউ চাগে মটৰ চটৰ নিজৰ কাৰণে ৰেডি কৰি আছে অ'কে ঠিক আছে বঢ়িয়া তো বাইদেউহঁতে এয়া খানা চানা ৰেডি হৈছে বাইদেউহঁতে খাব তো মানে বিৰাট বেছি ভাল লাগিছে আৰু বাইদেউহঁতৰ ফূৰ্তিখিনি সঁচাই সদায় মানে মানিব লাগিব
হয় তো এয়া বাইদেউহঁতক লগ পালোঁ আৰু যিমানে যি নহওক আমি অসমীয়া মানুহ ন তো অসমীয়া কালচাৰটো মানে সঁচাই বিৰাট বেছি ভাল লাগে বাইদেউহঁতে মোক লগ পাই মানে কৈছে যে আমি মাটি দালি বনাইছোঁ আমুক বনাইছোঁ তেতিয়া মই গম পাই গৈছোঁ যে বাইদেউহঁত সঁচাই মানে খাটি মানে অসমীয়া মানে মাটি দালি বুলি যেতিয়া ক'লে আৰু ময়ো ক'লোঁ ময়ো বিৰাট বেছি মাটি দালি ভাল পাওঁ তো মাটি দালিৰ সৈতে যদি ঔটেঙা অকণ বা তাৰ সৈতে যদি মানে ফুলকচু বা এনেকুৱা হৈ যায় সেইটো বহুত বেলেগ টেষ্ট মানে নে কি কয় দীপেন দা একদম সঁচা কথা কৈছে মাটি দালি বুলি ক'ব গ'লে সঁচা কথা মানে বুলি ক'ব পাৰি মোক বাইদেউহঁতে এইটো কাৰণে ক'লে কথাখিনি কাৰণ ময়ো পুৰা খাটি ড্ৰেছত আছোঁ মানে পুৰা একদম গামোচা চামোচা লৈ বিৰাট বেছি ভাল লাগিছে পুৰা চবফালে পাৰ্টি মানে চবফালে কি ক'ব আৰু ফুল অন পাৰ্টি মানে ভাল লাগিছে সেইকাৰণে আহি পেলাই বিৰাট বেছি ভাল লাগিছে বাইদেউ খানা খালে এনেকে আহি পাইছোঁ তো ভিউটো চাওক এবাৰ ইমান ধুনীয়া এটা ভিউ গোটেই পৰিৱেশটো চাওক বিৰাট মানিব লাগিব আৰু ইয়াতে আমাৰ ভাইটি কেইজনমানক লগ পালোঁ যোনে মানে খানা বনাই আছে তো চাওক এবাৰ কি বনাইছা তোমালোকে হাঁহ অ'কে তেওঁলোকে হাঁহ বনাই আছে বোলে তো বিৰাট ধুনীয়া বহুত ধুনীয়া লাগিছে কালাৰটো তো বহুত টেষ্টি হ'ব নিচিনা লাগি আছে তো টেষ্ট কৰিব দিবা নাই তোমালোকে অ'কে তেওঁলোকে টেষ্ট কৰিব দিম বুলি কৈছে বাৰু ফূৰ্তিবিলাক এবাৰ চাওক চবেই মানে বছৰ এটা দিনত এনেকৈ এনজয় কৰিব আহে তো বাইদেউহঁতো এনেকৈ খাই আছে তেওঁলোকৰ চাগে খানা ৰেডি বাট আমাৰ এতিয়ালৈকে ৰেডি হোৱাই নাই বিকজ আমাৰ আহি পোৱা বহুত বেছি দেৰি হৈ গ'ল তো এতিয়ালৈকে আমাৰ বনাই আছে খানা বনাই আৰু এবাৰ জাষ্ট এনেকৈ ভিউটো চাওক কি ধুনীয়া লাগিছে এইফালে নদীখন বৈ গৈছে এইফালে পাহাৰ এইফালে ব'টিং হৈ আছে যদি দুমুৱা মই দেখাই আছোঁ এইবিলাক ব'টিং হৈ আছে যদি পাৰোঁ সময় যদি পাওঁ ব'টিঙো কৰি দেখাম আপোনালোকক বাৰু কিন্তু ভিৰ বহুত আছে মানে খোলা আৰু এনেকৈ পুৰা তললৈকে নামি আহিছোঁ আৰু গোটেই পৰিৱেশটো চাই আছোঁ আৰু পুৰা একদম বিহাৰী বান্দা টাইপ লাগিছে চুলি তুলি অৱস্থা নাই আৰু একদম কি যে ধুনীয়া পৰিৱেশ চাওক না ৱাও জাষ্ট লাইক আ ৱাও নদী বৈ গৈ আছে এওঁলোক এতিয়া যাব পুৰা মানে এনেকৈ আৰু আমিও চেষ্টা কৰিম যাবৰ কাৰণে বা ইমান মানুহ গৈছে এবাৰ সুধোচোন তেওঁলোকৰ এক্সপিৰিয়েঞ্চ অ' বাইদেউ ইমানখিনি মানুহ উঠিছে ভয় লগা নাই হা ইমানখিনি যে একেলগে গৈ আছে ভয় লগা নাই ন সেইটোৱে জোচ তো তেওঁলোকে এনেকৈ গৈ আছে গোটেইখিনি সেইটো আমি আছোতো বচামতো টেনশ্যন নল'ব একদম বঢ়িয়া বাই গৈ থাকক এনজয় তো তেওঁলোক গৈ আছে এতিয়া তো মে বি তেওঁলোকৰ পিছত আমি যাম চাগে তো এইবিলাক হৈছে হাৱা দিয়া নাও আৰু সেইকেইটা কাঠৰ নাও আছে তেনেকৈ যাব পাৰে তো তেওঁলোকে অলপ ফুৰিব মানে মোৰ ভয় লাগিছে এটা কাৰণে ইমানখিনি একেবাৰতে উঠিছে নহয় বাইদেউ ভালকৈ যাব তো এতিয়া পাৰফেক্ট লাগিছে জীৱনটো ঘূৰাই পোৱা নিচিনা লাগিছে বিৰাট মজা লাগিছে পানী দেখিবলৈ পাইছে আৰু মানে পানীটো ইমানেই বেছি ঠাণ্ডা পুৰা ভূটানৰ পৰা বৈ আহিছে এবাৰ দেখাই দিয়ে এইফালে পুৰা ভূটানৰ পৰা পানীটো এনেকৈ বৈ আহিছে আৰু আমি ইয়াত এনেকৈ এনজয়মেণ্ট কৰি আছোঁ ইমান বেছি এনজয়মেণ্ট কৰিছোঁ ন ইমান বেছি পাৰফেক্ট লাগিছে পানীটো ইমান বেছি ঠাণ্ডা লাগিছে চবেই এনেকৈ ফটো উঠি আছে বাট আমি যি ছিংগল পাৰ্চন যোনে এনেকৈ পানীৰ তলত সোমাই এনজয় কৰি আছো আৰু বিৰাট বেছি ভাল লাগিছে এবাৰ সোমাই যাওঁ নেকি পাৰফেক্ট ব্ৰ আৰু এটা কথা মোৰ মায়ে একদম পুৰা চিপকি গৈছে আৰু মোৰ মায়ে বিৰাট বেছি পানীলে মানে ভয় কৰে মই পানীত যোৱাটো বাট মানে কি হয় আমাৰ ফিলিংছবিলাক যে কয় তো মানে সেই ফিলিংছটো ৰখাব নোৱাৰোঁ পানীখিনি দেখাৰ পিছত ৰখাব নোৱাৰোঁ ইমান দ নহয় মা তুমি চিন্তা নকৰিবা মই ইমান দলৈকে যোৱা নাই কিন্তু এইটো বস্তু পাৰফেক্ট লাগিছে ছাইডতে আছোঁ তো ইমান ধুনীয়া লাগিছে ন চিল ইয়াৰ পাৰফেক্ট ব্ৰ পাৰফেক্ট আৰু পুৰা পানীৰ মাজত এনেকৈ সোমাই আছোঁ ইমান বেছি ভাল লাগিছে মানে কি ক'ম আৰু কি বুজাম আৰু এইটো মানে বুজাবৰ কাৰণে কোনো ৱৰ্ড নাই ইমান বেছি ভাল লাগিছে ইমান দ নাই বাৰু কিন্তু তথাপিও পাৰফেক্ট শ্বট এবাৰ চাওক চাৰিওফালে
কেনেকৈ পানীটো বৈ আহিছে ভূটানৰ পৰা আৰু এনেকৈ পানীৰ মাজত সোমাই এনজয় কৰি আছোঁ। বেছি দ নহয় হা, মই জাষ্ট ভৰিটো কুচাই দিছোঁ কাৰণে এনেকুৱা লাগিছে, বাট বহুত বেছি ভাল লাগিছে। আৰু এইফালে চাৰিওফালে চব মানে বিজি হৈ আছে ফটোশ্বুট এইবিলাকত আমাৰ। তো মই এনেকৈ এনজয় কৰি আছোঁ মানে পূৰা ভৰি চৰি দাঙি লৈ ফুল অন এনজয়মেণ্ট। আৰু এনেকৈ মানে সদায়তো কৰিব পৰা নাযায় ন, কেতিয়াবা এদিনেই পৰা যায়, তো সেইদিনাই মানে এনজয় কৰি ল'ব লাগে পূৰা ফুল ফূৰ্তি আৰু। বেছি ভাল লাগিছে মানে কেনেকৈ বুজাম আৰু ফূৰ্তিটো ন, আপোনালোকে বুজি পাইছে আৰু। এবাৰ সোমাই যাওঁ বিৰাট বেছি ভাল লাগিছে, বিৰাট বেছি ফূৰ্তি লাগিছে, বিৰাট বেছি এনজয়মেণ্ট। জীৱনৰ শান্তি এইখিনিতে আৰু। এনেকৈ সোমাই আছোঁ, বিৰাট বেছি ভাল লাগিছে, ফুল অন এনজয়মেণ্ট। সেইফালে চাগে খানা চানা ৰেডি হৈ গৈছে, খাবলৈ যাব লাগিব। তথাপিও আৰু এটা বাকী আছে, ইয়াত ৰ'পৱে এটা আছে, তো সেইটো মানে ৰ'পৱেটো পাৰ কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। বাট মেবি চাগে যদি সময় মিলে যাম, কাৰণ কিয় আজিকালিতো পিকনিকৰ বহুত SOP উলিয়াই দিছে যে ইমান সময়ৰ ভিতৰত আমি ইয়াৰ পৰা ওলাই যাব লাগিব। চ' চাওঁ, যদি পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিম। আৰু আমাৰ এইখিনিয়ে ফূৰ্তি আৰু এইখিনিয়ে ভাল লাগে আৰু নে কি দোস্ত? দিবেন না? বঢ়িয়া বঢ়িয়া। এবাৰ পৰিৱেশটো চাওক আপোনালোকে, এবাৰ জাষ্ট পৰিৱেশটো চাওক, সঁচাই বিৰাট বেছি ধুনীয়া। চাওক, আচল পিকনিক এইটোক কয়, একে শিলৰ মাজত পানীৰ মাজত, এইটোক কয় আচল পিকনিক বুলি। পুৰা গান চান লগাই লৈ ৰাইজে পুৰা ফূৰ্তি কৰি আছে। নাজানো আৰু গানটো লাগি আছে যিহেতু কপিৰাইট লগাই দিয়ে যদি নাজানো বাৰু, কিন্তু চাওক আপোনালোকৰ কাৰণে দেখাইছোঁ। আৰু এতিয়া আহি আছোঁ ৰ'পৱে কৰিবৰ কাৰণে, পূৰা ওপৰৰ পৰা আহি আছোঁ, সেই তলৰ পৰা গা চা ধুই আহিলোঁ, মইতো পূৰা তিতি আছোঁ। চাওঁ যদি পাৰোঁ ৰ'পৱে কৰিব দিয়ে তো কৰি আছোঁ ৰ'পৱে, আৰু আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। তো এতিয়া আহিছোঁ ৰ'পৱে কৰিবৰ কাৰণে, চাওঁ লাইফত ফাৰ্ষ্ট টাইম ৰ'পৱে কৰিব গৈ আছোঁ। এজন আমাৰ ওলাইছে চক্ৰ, সি ফাৰ্ষ্ট যাব আৰু ছেকেণ্ড মই যাম ৰ'পৱেত। তো চাওঁ, তো সি পূৰা ড্ৰেছ আপ কৰি লৈছে, তো এতিয়া কৰিব গৈ আছোঁ। আৰু ইয়াত ৰ'পৱে কৰিবৰ কাৰণে আপুনি 300 টকা দিব লাগে, আৰু 300 টকাত আপোনাৰ আপ এণ্ড ডাউন হয়। মানে যদি আপুনি অকল যাব বিচাৰে তেন্তে যাব হ'লে অকল 200 টকা, আৰু আহিবৰ কাৰণে 100 টকা, ঠিক আছে? তো 300 টকা আপ এণ্ড ডাউন। তো গৈ আছোঁ এতিয়া, চাই থাকক, ভিডিঅ'টো মজা হ'বলৈ গৈ আছে। আৰু এতিয়া পূৰা দাদাহঁতে পিন্ধাই চিন্ধাই দিছে, এতিয়া গৈ আছোঁ। এইটো হেলমেট পিন্ধি ল'লোঁ, আৰু এই দাদাই পিন্ধাই দিছে হেলমেটটো। দাদা কিবা এটা কওক, ঘূৰি আহিমতো, ঘূৰি আহিমতো, লাইফত ফাৰ্ষ্ট টাইম কিন্তু। তো এনেকৈ গৈ আছোঁ, এতিয়া চাওঁ গৈ পাওঁ নে ঘূৰি আহোঁ। যদি ভিডিঅ'টো কণ্টিনিউ হয় তেন্তে গম পাব ঘূৰি আহি আছোঁ। তো এতিয়া গৈ আছোঁ, চক্ৰক অলৰেডি পঠালোঁ, তো তাৰ এক্সপিৰিয়েঞ্চটো চাই ল'লোঁ। এতিয়া এই 2 নম্বৰজন গ'ল, এতিয়া 3 নম্বৰজন মোৰ পাল। তো লাহে লাহে গৈ আছোঁ, বিৰাট বেছি ভয় লাগিছে। বাছ আপোনাক এতিয়া চেফটিৰ কাৰণে কৈ আছোঁ, ইয়াতে ধৰিব নালাগে হা। অ'কে, ইয়াত ধৰি যাব। মই কেনেকৈ এইটো ক'ত নিম? এইটো মই পকেটত ভৰাই লওঁ, এইটো ক'ত নিম? এইটো তাত দিলে হ'ল, তাত দিব লাগিব, এইটো মই পকেটত ভৰাই লওঁ, নহ'লে কি ঘূৰাই নপঠাই মোক? পঠাই হা, বা তোমালোকক পইচা দিছোঁ, তোমালোকে আনিবা আৰু তোমালোকৰ ৰিক্সত। তো এতিয়া গৈ আছোঁ, কেম চাইড ব্ৰেকিং ৰেডি। অ'কে। তো এয়া আহি গ'লোঁ, বিৰাট বেছি ভাল লাগিছে। বিৰাট বেছি ভাল লাগিছে। এবাৰ চাওক চাৰিওফালে, এবাৰ চাওক, বিৰাট বেছি ভাল লাগিছে। আৰু এনেকৈ গৈ আছোঁ, বিৰাট বেছি ভাল লাগিছে, কৈছোঁ নহয় এবাৰ জাষ্ট কৰি চাওঁ, এইটো এডভেঞ্চাৰ বিৰাট বেছি ভাল লাগিছে। তো জাষ্ট আহি গ'লোঁ, থিয় হ'ব লাগিব নেকি? আহি পালোঁ, লাইফত ফাৰ্ষ্ট টাইম এনেকৈ এডভেঞ্চাৰ কৰিছোঁ। কেনেকুৱা? অ' পাৰফেক্ট। অ' তুমি গৈ আছা নেকি? চক্ৰ গ'ল? অ'কে, মই নামি দিওঁ। অ'কে, আপোনাৰ টিকেট নিদিলে যাব নিদিয়া নেকি? নাই, তাৰপৰা কৈ দিবতো, মোৰ টিকেট নাই, গোল্লা বনাই দিছোঁ। তোমাৰ নামটো কি ব্ৰ? ৰবিন। অ'কে, বিৰাট বেছি ভাল লাগিছে। এইটো তোমালোকে অৰ্গেনাইজ কৰা নেকি? মানে কমিটি আছে নে ইয়াত কি? অ'কে অ'কে, ঠিক আছে, থেংক ইউ ব্ৰ, বিৰাট বেছি ভাল লাগিছে। আকৌ যাব পাৰিম নহয় ন এতিয়া? এতিয়ানো টিকেট নালাগে? ঠিক আছে, এতিয়া আমাৰ জয়ন্ত গৈ আছে, তাৰপিছত যাম মই। ৱাও,
কি যে এডভেঞ্চাৰ এজন আহিছে আমাৰ এজন আহিছে দেৱা কেনেকুৱা পাৰফেক্ট বঢ়িয়া বিৰাট বেছি ভাল লাগিছে এতিয়া ৰিটাৰ্ণ হলো এটা খুলি আছে ভয়তে ভিডিঅ'টো নকৰিলো ওপৰত যাম তেওঁলোকে খুলি দিব না তোৰ নাম কি দোষ হা ডুবাই অ'কে ডুবাই মোক ৰিচিভ কৰিলে তো এতিয়া গৈ আছো এইবিলাক খুলিবৰ কাৰণে তো এইফালে তাতো বহুত বেছি ভিৰ হৈ আছে আকৌ মানুহ যাবৰ কাৰণে তো বিৰাট বেছি ভাল লাগিছে এতিয়া গৈ আছো এইটো খুলিম আৰু গৈ পেলাই ভাত পানী খাম আৰু ঘৰলৈ বুলি ৰাওনা হ'ম বিৰাট বেছি ভাল লাগিলে এডভেঞ্চাৰ আৰু লাইফত এনেকুৱা এডভেঞ্চাৰ মানুহে কৰিব লাগে কাৰণ তেতিয়াহে মানুহে লাইফৰ ভেলুটো বুজি পায় আৰু আজি এডভেঞ্চাৰ কৰিলোঁ এনেকৈ লাইফত ফাৰ্ষ্ট টাইম আৰু এটা সপোন আছে যোনটো স্কাই ডাইভিং কৰিবৰ কাৰণে লাইফত এটা ডাঙৰ সপোন স্কাই ডাইভিং কৰিবৰ কাৰণে তো সেইটো ট্ৰাই কৰিম স্কাই ডাইভিংটো যাতে মই কৰিব পাৰোঁ আৰু সেইটোতো ভিডিঅ' বনাম বাৰু যদি পাৰোঁ আপোনালোকে যদি মৰম আৰু আশীৰ্বাদ দিয়ে অঁ কেনেকুৱা মইনাসকল ফূৰ্তি কৰিলা অঁ এয়া পূৰা আহি আছোঁ তো বিৰাট বেছি ভাল লাগিছে বিৰাট বেছি ফূৰ্তি কৰিছোঁ আমি আৰু গৈ আছোঁ ছোৱালীবিলাক ৰখি আছে তো তেওঁলোকক কৈছোঁ ফূৰ্তি কৰিছা নেকি বুলি তো বিৰাট বেছি ভাল লাগিছে এওঁলোকতো বাৰু যাব ওলালে আমি এতিয়ালৈকে ভাতেই খোৱা নাই বাকী ৰাইজ চাওক যাবলৈ ওলালে তেওঁলোকেও যাবলৈ ওলালে এইবিলাক চব যাবলৈ ওলাইছে এনেকৈ কিন্তু আমি এতিয়ালৈকে যাবলৈ হোৱাই নাই আমাৰ কাৰণ কিয় আমিতো সদায় নিশাচৰ ন ৰাতি হ'লেহে যাম তো সেইটোৱে কথা তো আমি চব আহি আছোঁ এতিয়া মানে গা পা ধুই ৰপুৱে চপুৱে কৰি পেলাই এতিয়া আহি আছোঁ এতিয়া গৈ পেলাই ভাত পানী খাম তাৰপিছতহে আমি যাম এইবিলাক চাওক এইবিলাক ৰাইজৰ খাই কৰি হৈ গ'ল পূৰা এইবিলাক বেডিং বান্ধি আছে বাঁহ চাহ বান্ধি আছে তেওঁলোক যাবলৈ হৈ গ'ল অ' ক'ৰ পৰা আহিছে অঁ নলবাৰীৰ পৰা আহিছে ন অ'কে ফূৰ্তি ফাৰ্তা হৈ গ'ল আৰু এতিয়া কি ঘৰলৈ গৈ আছে অ'কে আমি এতিয়ালৈকে ভাতেই খোৱা নাই গম পাইছে আমি ৰপুৱে চপুৱে কৰিলোঁ এতিয়া গৈ পেলাই ভাত পানী খাম তাৰপিছতে যাম আৰু ঠিক আছে দিয়ক আমি আহিছোঁ গুৱাহাটীৰ পৰা হয় আমাৰ বেলতলা হয় অফিচ পিকনিক হয় ঠিক আছে আহিছোঁ দিয়ক কিমান মেম্বাৰ আছে আমাৰতো একদম আগত আমি দেৰিকৈ আহি পাইছোঁ তো সেইটো কাৰণে আমাৰ একদম আগত অ'কে আপোনালোক কেইটামানত আহিছে আমি ধৰক এতিয়া 9:30 অঁ 9:30তে পালেহি তেন্তেতো আপোনালোকৰ পূৰা ঠিক আছে দিয়ক ভাল লাগিল লগ পাই হয় তো এতিয়া গৈ আছোঁ আৰু এনেকৈ চব বেলি ডুবি গ'ল আৰু চব এনেকৈ গৈ আছে কিন্তু বাইদেউহঁতে বগৰী পাৰি আছে অ' বাইদেউ বগৰী লৈ যাব নে কি ঘৰলৈ বুলি বঢ়িয়া বাইদেউ লাজ কৰিলে চোৱা নাই ঘূৰি পেলাই মই যিহেতু মাতি দিলোঁ তো এনেকৈ ফূৰ্তি কৰি আমি গৈ আছোঁ কাৰণ আমাৰ গন্তব্য স্থানটো বহুত দূৰ আমাৰ গাড়ীখন আছে বহুত দূৰত আমি আহিলোঁ বহুত দূৰত তো এতিয়া এনেকৈ গৈ আছোঁ তো চবকে মানে এনেকৈ জোকাই মেলি গৈ আছোঁ আৰু ভাল লাগিছে আৰু এইখিনিয়ে ফূৰ্তি ন পিকনিকত আহিছোঁ তো এইখিনিয়ে ভাল লাগে আৰু ৰাইজে লাহে বাৰু সামৰিব লৈছে কিন্তু আমাৰ নিচিনা উঘৰীবিলাকে এতিয়াও ভাতেই খোৱা নাই আমি আৰু কি আৰু এই মাল দি লৈছোঁ আৰু বাছ ফূৰ্তি তো মানে এই আৰু সাঁতুৰিলোঁ কৰিলোঁ গা পা ধুলোঁ ৰপুৱে চপুৱে কৰিলোঁ এনজয় কৰিলোঁ আমাৰ গেট আপটো চাওক না হাফ পেণ্ট চেণ্ডেল টি চাৰ্ট তাকো তিতা চব গা পা ধুই আহিছেতো কিন্তু ভাল লাগিছে আৰু এইখিনিয়ে ফূৰ্তি নহয় জানো কওকচোন তো মানে বছৰত এনেকৈ এবাৰ দুবাৰ পিকনিকত আহিব লাগে বনভোজত তো ভাল লাগে তো ছানডে হোৱা হয় চাগে আমি জাগাই নাপালোঁ হয় আজি খোলা দিন বুলিহে আমি এনেকৈ জাগা পাইছোঁ তো এইবিলাক আৰু পূৰা ভিৰ এনেকৈ ভাল লাগিছে তো এইবিলাক গৈ আছোঁ এনেকৈ ফূৰ্তি কৰি আছোঁ এয়া ভণ্টিহঁতে এনেকৈ ফটো উঠি আছে বা ফুল অন এনজয়মেণ্ট ন বা চবে এনেকৈ ফটো উঠাই আছে চবেই তো এই আৰু এনেই ধেমালি কৰিছোঁ আৰু সিহঁতৰ লগত এই সৰু ছোৱালী ভাল লাগে তেনেকৈ ধেমালি কৰি আৰু আমাৰ খানাৰ জেগাটো আহি পাইছোঁ তো এতিয়া খাব গৈ আছোঁ আমাৰ ৰাইজ পূৰা অন দ্য ৱে মানে চবৰে ভোক লৈ এতিয়া আমাৰ খানা ৰেডি হৈ গৈছে মাছ চাছ ভাজি আছে ইমান দেৰি অলৰেডি 4টা বাজি গ'ল তো অকল চাগে আমাৰ ইয়াত খানা বনি আছে য'ত মাছ ফ্ৰাই হৈ আছে বাকী চব ৰেডি কিন্তু মাছটো গৰমে খামতো তো সেইকাৰণে ফ্ৰাই হৈ আছে আৰু এয়া ভাজি বাকী আছেই ভাজিবলৈ এয়া বন্ধু তোক এনে দায়িত্বটো দি গ'লো ন
এয়া বাকী চব ৰেডি দেই ৰাইজ ফূৰ্তি কৰিব পাৰে পুৰা বেলি ডুবি গৈছে এয়া দেখিবলৈ পাইছে পুৰা বেলি ডুবি গৈছে একদম বেলিমুৱা পক্ষী তেওঁলোক চাই লওক এয়া চাওক এয়া জয়ন্ত এয়া আমাৰ দুলাল ট্ৰান্সপৰ্টাৰ দুলালে যে বিলাই যে আছে তাৰ ওপৰত স্বাৰ্থ এটা আছে আকৌ এতিয়া বিহু বুলি পেমেণ্ট লাগিব এয়া আমাৰ চব এয়া বন্ধু আছে এয়া আমাৰ বাইদেউ আছে এয়া দাদা আছে চবেই ধুনীয়াকৈ খাই আছে বিৰাট বেছি ভাল লাগিছে আমি খাওঁ নাখাওঁ বাৰু মেটাৰ নকৰে বাট মানে ৰাইজে যে ফূৰ্তি কৰিছে সেইটোৱে ভাল লাগিছে সঁচাই এয়া আমাৰ এতিয়া চাওক এয়া মাংস আছে ভাত আছে এয়া গ্ৰেভি আছে গোটেইখিনি আমাৰ এভৰিথিং আছে গোটেই ফিল্ড খালী এয়া বেলি ডুবি গৈছে দেখিছে সূৰ্য অস্ত যাব কিন্তু তথাপিও আমাৰ খানা কমি যোৱা নাই আমাৰ দত্ত ছাৰ ইজ ইন দ্য ফৰ্ম দত্ত ছাৰ দত্ত ছাৰক এটা কাৰণে ভাল লাগে দত্ত ছাৰ সদায় ফৰ্মত থাকে আৰু এনেকৈ গোটেই জাৰ্ণিটো কমপ্লিট কৰি পেলাই এতিয়া জাষ্ট ঘৰত আহি পাইছোঁ ঘৰত মানে কি আৰু ৰুমত আহি পাইছোঁ জাষ্ট আৰু আজিৰ কাৰণে এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু আশা কৰিলোঁ ভিডিঅ'টো চাই সকলোৱে বহুতখিনি ভাল পাইছে আৰু বহুত বেছি ঠাণ্ডা লাগিছে এতিয়া জাষ্ট বাইকখন চলাই আহিছোঁ